যেহেতু দিছপুৰত চৰকাৰ বনাবলৈ গৈ আছে, মন্ত্ৰীটো ডাঙৰ কথা নহয়, মেইন ইছ্যুটো হ'ল BTC উন্নতি কৰিব লাগে। চবেই বিচাৰিব, ব্যক্তিগতভাৱে মন্ত্ৰী বিচৰাটো ডাঙৰ কথা নহয়, সেইবিলাক চবেই বিচাৰিব। অকল মোৰ ৱাইফ শিউলি মহিলাৰী যিয়ে নহয়, চবেই বিচাৰিব। সেইটো অধিকাৰ আছে, পোৱা নোপোৱাটো বেলেগ কথা। কিন্তু আমাৰ কথাটো হ'ল BTC উন্নয়ন কৰাটো এক নম্বৰ এজেণ্ডা, এক নম্বৰ প্ৰায়ৰিটি। সাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মই ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং মই কৰিম। PWD হওক বা PNRD হওক বা লেণ্ড ৰেভিনিউ হওক বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, গোটেই ডিপাৰ্টমেণ্টটো লৈ পেলাই মই ৰিভিউ মিটিং কৰিব। যিহেতু আমাৰ কামটো এতিয়া চৰকাৰ হৈছে, ৰাইজৰ হৈ আমাৰ কাম কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে ডিপাৰ্টমেণ্টেল ৰিভিউ কৰি পেলাই কোনটো এই বছৰত কৰাটো বেছি ভাল হ'ব, কিছুমান কাম হয়তো নেক্সট ইয়াৰত কৰিলেও হ'ব পাৰে। সেইকাৰণে মই এইবিলাক ৰিভিউ মিটিং কৰিম বুলি মই অলৰেডি আমাৰ কৰ্মীসকলক মই জনাইছোঁ। দিছপুৰত আপোনালোকৰ চৰকাৰ, BTCটো NDA চৰকাৰ, এতিয়া চুবুৰীয়া ৰাজ্য BTCটো লাগি থকা পশ্চিমবংগতে এদিন ক'বলৈ গ'লে আপোনালোকৰ চৰকাৰ, তেনে ক্ষেত্ৰত আপোনাৰ উন্নয়নৰ যাত্ৰা কেনেকুৱা হ'ব গৈ? বিৰাট ভাল হ'ব। মই সেইটোৱে অপশ্যন দিছোঁ যে মন্ত্ৰীৰ কথাটো ডাঙৰ কথা নহয়, BTC উন্নয়ন হ'ব লাগে, BTC বাজেট ভৰাই দিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ। মই অলৰেডি এইটো মই দিছপুৰ আৰু দিল্লীক মই জনাই দিছোঁ। মন্ত্ৰী দিলেও নহ'ব, দিলেও নহ'লেও আপুনি থাকাকালীন কিছুমান কাম ইয়াতে হৈছে, কিন্তু যোৱা 5 বছৰে এইবিলাক ৰিভিউ কৰিলে, যেতিয়া নেকি ৰিভিউ কৰিব ডিপাৰ্টমেণ্টেল অফিচাৰসকলক লৈ, তেতিয়া সেইবিলাক সমস্যা ডাইৰেক্ট ডিপাৰ্টমেণ্ট অফিচাৰসকলে বা এই অঞ্চলত থকা MCLA, EM, MLA সকলে মোক জনাবই ফৰ্মেলি, তেতিয়া কাম আৰম্ভ হ'ব।